এখন এটা কথা মানে আমাক এটা অপবাদ দিছে যে আৰ এম চিৰ যিবিলাক আৱালৰ বিৰুদ্ধে বুলি নহয়, আচলতে সভাপতিৰ কাৰ্যকলাপৰ বিৰুদ্ধে যিবোৰ আমি মাতি আছোঁ, ইয়াত আমাক এটা অপবাদ দিব বিচাৰিছে যে আমি BPF-ৰ হৈ বা BPF-ৰ মানুহ হৈ আমি কাম কৰি আছোঁ বুলি আমাক এটা অপবাদ দিবলৈ বিচাৰিছে। আমি প্ৰত্যাখ্যান জনাইছোঁ যে আব্দুল আৱাল মণ্ডলেহে BPF-ৰ লগত কেনেকুৱা ধৰণৰ মিতিৰালি কৰি বা চিপৰাং ৰাজনীতি মাৰা কাম কৰি আছে, সেইটো কিন্তু তথ্য আমাৰ হাতত আছে। গতিকে এনেকুৱা মিছা ব্লেকমেইলিং কৰা কাৰ্যকলাপ দূৰত থাকিবলৈ মই আহ্বান জনাইছোঁ। ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ যোৱা 29 তাৰিখত, জানুৱাৰী মাহৰ 29 তাৰিখত আমাৰ কেন্দ্ৰীয় সভাপতি আব্দুল আৱাল মণ্ডল চাহাবক গৰিষ্ঠ সংখ্যক জিলা সমিতিৰ অনাস্থা প্ৰস্তাৱ মৰ্মে তেওঁক কেন্দ্ৰীয় সভাপতি পদৰ পৰা অপসাৰিত কৰি ইতিমধ্যে জিলা সমিতিসমূহে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে আমাৰ RMCৰ জ্যেষ্ঠ সভাপতি জ্যেষ্ঠ সভাপতি মাননীয় ফজৰ আলী আহমেদক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে সামূহিকভাৱে আমি দায়িত্ব অৰ্পণ কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত আব্দুল আৱাল মণ্ডলে যোৱা 31 জানুৱাৰী তাৰিখত হাউলি বড়োলেণ্ড গেষ্ট হাউচত এখন এক্সিকিউটিভ মিটিং মাতাৰ পৰিৱেশ কৰি আকৌ সেই ৰাতিত প্ৰকাৰান্তৰে সেই এক্সিকিউটিভ মিটিংখন সাধাৰণ সভালৈ ৰূপান্তৰ কৰি অসাংবিধানিকভাৱে আব্দুল আৱাল মণ্ডলে এখন সাধাৰণ সভাৰ জৰিয়তে তেওঁ নিজকে নিজৰ কাৰ্যকাল 1 বছৰলৈ এক্সটেনশ্যন কৰাৰ এটা কথা তেওঁ প্ৰকাশ কৰিছে। গতিকে এই কাৰ্যটো নিশ্চয় আমাৰ সংবিধানৰ RMCৰ সংবিধানৰ বহিৰ্ভূত কাৰ্যত তেওঁ লিপ্ত হৈছে। গতিকে এই সিদ্ধান্তক আমি কেতিয়াও মানি লোৱা নাই আৰু এই কাৰ্যটোক আমি আজিৰ প্ৰেছমিটৰ জৰিয়তে আমি গৰিহণা দিছোঁ। তেওঁ এনে কাৰ্যৰ পৰা বিৰত থাকিব লাগে, যিহেতু গোটেই BDCত ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMC এটা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ এটা আৱেগপূৰ্ণ দল। গতিকে ৰাইজৰ যি উদ্দেশ্যলৈ RMCৰ সৃষ্টি হৈছিল, সেই উদ্দেশ্যক মানে তেওঁ ভৰিত মোহাৰি তেওঁ নিজৰ স্বাৰ্থ লাভৰ উদ্দেশ্যে একমাত্ৰ নিজৰ মইমতালি আৰু একনায়কত্ববাদৰ অজুহাতে তেওঁক যিহেতু অপসাৰিত কৰা হৈছে, তেওঁ আজিৰ তাৰিখত RMCৰ সভাপতি হিচাপত নাই। এইটো আমি আজিৰ জৰিয়তে আকৌ পুনৰবাৰ আপোনালোকক আমি দোহৰাই দিছোঁ। গতিকে আজি আমি RMCৰ গৰিষ্ঠ সংখ্যক জিলা সভাপতিসমূহ সম্পাদকসমূহ লগতে আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত তেওঁৰ যি কাৰ্য আছিল সেইটোক আমি গৰিহণা দিছোঁ। গতিকে তেওঁ এনে কাৰ্যৰ পৰা বিৰত থাকিব লাগে। আৰু ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে আব্দুল আৱাল মণ্ডলে যি কাৰ্যৰ জৰিয়তে তেওঁ নিজৰ কাৰ্যভাৰ দায়িত্ব এক্সটেনশ্যন কৰিছে, এইটো চূড়ান্তৰূপে অসাংবিধানিক হৈছে বুলি আমি আজিৰ জৰিয়তে ঘোষণা কৰিছোঁ বা প্ৰকাশ কৰিছোঁ। যোৱা 29 তাৰিখত যিখন আব্দুল আৱাল মণ্ডলৰ বিৰুদ্ধে তেওঁৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰিতাৰ বিৰুদ্ধে তেওঁৰ অনাস্থা প্ৰকাশ কৰি তেওঁক সভাপতি পদৰ পৰা অপসাৰিত কৰি আমি আমাৰ RMCৰ জ্যেষ্ঠ উপসভাপতি মাননীয় ফজৰ আলী আহমেদক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছোঁ। গতিকে তেওঁৰ নেতৃত্বত অহা অতি কম সময়ৰ ভিতৰত গোটেই BDCত থকা জিলা সমিতিৰ পৰা প্ৰতিনিধিসকলক মাতি পেলাই ডেলিগেটৰ জৰিয়তে এখন পূৰ্ণাংগ কমিটি আমি বনাবলৈ প্ৰয়াস কৰি আছোঁ। এইদিনা চাওক, আচলতে তেওঁ নিশ্চয় দেখুৱাবলৈ তেওঁৰ সাহস নাই। আজি মই ক'বলৈ পাইছোঁ যে আমাৰ ইয়াত আজি থকা যে জিলা সমিতিসমূহ ইয়াত আছে, আমাৰ কোকৰাঝাৰ জিলা সমিতি আছে, চিৰাং জিলা সমিতি আছে, আপোনাৰ মছলপুৰ জিলা সমিতি আছে, শালবাৰী জিলা সমিতি আছে, আৰু পৰ্বতঝৰা জিলা সমিতি আছে, গোসাইগাঁও জিলা সমিতি আছে। গতিকে গৰিষ্ঠ সংখ্যক জিলা সমিতিৰ প্ৰতিনিধি আপোনালোকে সিদিনা গম পাইছে যে অৱশ্যে সিদিনাখন প্ৰেছমিটত তেওঁ উল্লেখ কৰিছে যে তেওঁলোকৰ লগত বোলে 10খন জিলা সমিতি আছে। কিন্তু আচলতে তেওঁ প্ৰকাশ কৰা মতে মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে আব্দুল আৱাল মণ্ডলক অপসাৰিত কৰাৰ যি অভিযোগ উত্থাপন কৰিছে, সেইটো তেওঁৰ নিশ্চয় ব্যক্তিগত গোকাত মিছা কথা। তেওঁৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাবিলাক RMCৰ একেবাৰে কাৰ্য চলাই লৈ যোৱা সভাপতি আৰু সম্পাদকসকলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। গতিকে আজিৰ তাৰিখত আব্দুল আৱাল মণ্ডল RMCৰ কোনো ধৰণৰ সভাপতি নহয়।
আৰু আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁ যদি 10খন জিলাৰ প্ৰতিনিধি লৈ বা 10খন জিলাৰ সভাপতি সম্পাদকক লৈ প্ৰেছ মিট দিছে তেওঁ কিয় চিনাক্ত কৰিবলৈ দিয়াৰ হক তেওঁৰ নহ'ল। গতিকে আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ। নিশ্চয় তেওঁৰ লগত কোনো ধৰণৰ জিলা কমিটিৰ সভাপতি সম্পাদক নাই। আৰু এটা কথা মই জনাবলৈ ইয়াত মানে আপোনালোকক জনাব বিচাৰিছোঁ, তেওঁ ওদালগুৰি জিলাত আমাৰ যি ওদালগুৰি জিলা আছে তাত মাত্ৰ এজন তেওঁ শিক্ষকতা কৰে, শ্বাহজাহান আলী আহমেদ। তেওঁ সভাপতি হিচাপত দায়িত্বভাৰ অৰ্পণ কৰি আছে। তেওঁ এজন গভৰ্ণমেণ্ট শিক্ষকৰ চাকৰি কৰি আছে। তাৰ বাহিৰে কোনো তাত মানুহ নাই। তামোলপুৰ জিলা সমিতি আমাৰ নাই, তাত এজন মাত্ৰ আছে ছেক্ৰেটাৰী হিচাপত মানে এনে কৈ আছে, তেওঁৰ নাম আলাউদ্দিন। গতিকে ইয়াৰ পৰা তেওঁক আমি দূৰত থাকিবলৈ প্ৰত্যাহ্বান জনাইছোঁ। চৰকাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত গোটেই BTC অঞ্চলত যি মানে দায়িত্ব বা চলাই আছে, শাসন চলাই আছে, সেই শাসন কালত আমি RMCয়ে পূৰ্ণাংগৰূপে তেওঁক সমৰ্থন জনাই আহিছোঁ। আজিৰ তাৰিখতো আমি আমাৰ UPPF দলৰ প্ৰতি পূৰ্ণ আস্থা আৰু পূৰ্ণ সমৰ্থন অটুট আছে। গতিকে আমি কেতিয়াও UPPF দলৰ পৰা আমি আঁতৰি যোৱা নাই আৰু আঁতৰি যোৱাৰ কোনো ধৰণৰ সিদ্ধান্ত বা কোনো ধৰণৰ কথা আমাৰ দ্বাৰা আলোচনা হোৱা নাই। গতিকে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, ইয়াত কোনো ধৰণৰ আমাৰ সংগঠনৰ ভিতৰত সাংগঠনিক কিছুমান আলাপ আলোচনা আমাৰ ভিতৰত হয়, সেইটো সাংগঠনিক দিশত। কিন্তু আব্দুল আউল মণ্ডলৰ কাৰ্যকলাপৰ বিৰুদ্ধে কথা ক'লেই তেওঁ এনেকুৱা ধৰণৰ প্ৰভাৱ দিয়ে। গতিকে ইয়াক আমি তীব্ৰ ভাষাৰে বিৰোধ দিনাখন এটা কথা তেওঁ মানে আমাক এটা অপবাদ দিছে যে RMCৰ যিবিলাক আৱালৰ বিৰুদ্ধে বুলি নহয়, আচলতে সভাপতিৰ কাৰ্যকলাপৰ বিৰুদ্ধে যিবোৰ আমি মাতি আছোঁ, তেওঁ ইয়াত আমাক এটা অপবাদ দিব বিচাৰিছে যে আমি BPFৰ হৈ বা BPFৰ মানুহ হৈ আমি কাম কৰি আছোঁ বুলি তেওঁক আমাক এটা অপবাদ দিবলৈ বিচাৰিছে। আমি তেওঁক প্ৰত্যাহ্বান জনাইছোঁ যে আব্দুল আউল মণ্ডলেহে BPFৰ লগত কেনেকুৱা ধৰণৰ মিতিৰালি কৰি বা চিপৰাং ৰাজনীতি মাৰা কাম কৰি আছে, সেইটো কিন্তু তথ্য আমাৰ হাতত আছে। গতিকে তেওঁ এনেকুৱা মিছা ব্লেকমেইলিং কৰা কাৰ্যৰ পৰা দূৰত থাকিবলৈ মই আহ্বান